তোক মেট্ৰিক পৰীক্ষা দিব দিছে নে নাই চাই দিছে ভাল কথা সিলেকশন হলে না পৰীক্ষাত হলো আমি কালি লগা হাই আলু বালু খেলিব আহিলে আজি পাৰ্টি চলিবই চলাব লাগিব গোটেইকেইটা দেই একেলগে পাৰ্টি আছে একেলগে পাৰ্টি ব্ৰইলাৰ এটা অৰ্ডাৰ দিব লাগিছিল নহয় বলে এটা পাঁচটা লাগিব পাঁচটা তেতিয়া হ'ব ছটা মানুহৰ পাঁচটা লাগিব হ'ব দিয়া হেল্ল' নাই গাঁৱতে আছো কি কৰিম আৰু এনেই অলপ আহিলো চাবলৈ নাই ঠিক আছে ভালে চলি আছে ইমান ভাল চলা নাই আৰু গাঁৱত আহিলো এবাৰ ৰাস্তাত চাই যাওঁ বোলো নাম কি কৈ আছা হে ভালে নহয় ভালে আচ্ছা তুমি কাম বন কৰি আছো অকমান খেতি বাতি ভালকে চলিছে নে খেতি বাতি ভাল চলিছে নে খেতি বাতি আজিকালি ইমান ভাল নহয় গম পাইছা নে কিবা বেয়া হৈছে নেকি খেতি বাতি বেয়া চলিছে ঠিক আছে পূজা খবৰ কি পূজা খবৰ ভালে দিয়া গম পাইছা ভালে চলি আছে আৰু ভালে চলি আছে যাব লাগিব এতিয়া যাব লাগিব বহুত দিন মদ চদ খাব পৰা নাই কোনো এইকেইটা চাওক চাগে ৰখালো ৰবা কোন এইকেইটা পাগল হৈ গৈছে কিন্তু দেই ইমান সৰুতে এনেকুৱা কথা কিহঁতৰ আমি ইমান সৰুতে আমি এনেকে কৈ পোৱা নাই নাছিলো বাপৰে বা যি কি নহব যাব লাগে পূজা কথা কোৱাচোন কিবা অলপ পূজা ভালে আছে দিয়া পূজা পাবা বুজিছানে পূজা চিঠিও নিলিখা হ'ল মোলৈ কি হ'লা নাজানো এতিয়া কথা এটা গম পাইছানে নাই তোমাৰ গাঁৱৰ ল'ৰাবিলাক বহুত ধ্বংস হৈ গৈছে নে বাবুলৰ সৰুবিলাক শেষ কৰি দিব গম পাইছানে নাই বাবুল মানে কোন বাবুল এইটো বাবুল এই বাবুল ডেকা দিছে যে কি কয় এইটো বিকাশ নে কি তাৰ বিকাশটো সৰু হ'বলা কালি পাইছো আহিছো কালি ক'ত গৈছিলা তুমি কেনেকুৱা আছা এতিয়া আছো কথা এটা আছে তোমাৰ লগত এই বজাৰ ফালৰ পৰা এবাৰ আহিলো এনে মা দেউতা খবৰ ভাল নহয় ন চবৰে ভাল নাম্বাৰ দেখিলেও ভাল লাগে বৰ্তমান ক'ত আছা বৰ্তমান মই শিৱসাগৰ আছো দিয়া এনে ভাল নহয় ভালে চবৰে ভাল অলপ বজাৰ ফালৰ পৰা আহিলো খেতিবিলাক দেখি যায় নহয় তোমাৰ কোনখিনি পৰা আগত যাই ডোখৰত যাবি ঠিকে আছে দেখিছা এইবিলাক দেখি যায় আৰু এইবিলাকে এবাৰ মানে বানপানীয়ে গোটেই অঞ্চলতে খেতি বেয়া কৰিছে গম পাইছানে শুনিছো বাতৰিত পাইছো কিন্তু কি কৰিবা আমাৰ চৰকাৰে কি কৈছে এইবোৰ দেখিছা হয় ঠিকেই তুমি কি ক'বা আৰু চৰকাৰেতো পাৰ কৰিয়ে আছে জনসাধাৰণ লগা নাই একো কামত লগা নাই জনসাধাৰণতো লাগিবই ন জনসাধাৰণ নালাগে ব'লা এতিয়া আমাৰ ঘৰত যাব ৰ'বা এটা কথা আছে ঘৰলৈ এতিয়া নাযাওঁ কিয় যাওঁ ব'লা যাম বাৰু কথাটো কওঁ তোমাৰ মাহঁতৰ আগত ক'বলৈ লাগিব কথাটো তোমাৰ ভাইটি যে ৰিকা আজি বাটত লগ পালো কি স্কুল নাযায় নেকি স্কুলটো সি মাজে সময় যায় কেতিয়াবা স্কুল নাযায় বাৰু এইটো এনে টিউশ্যন দিছা নে নাই টিউশ্যন লৈ আছে অলপ আচলতে মই পঢ়া কথাটো খবৰ খোজা
নাই খবৰ দিছোঁ বেলেগ মানে কি ওচৰত কাৰ দোকান আছে বাৰু আমাৰ গাঁৱত কাৰ দোকান আছে মোক ভালকৈ গম পোৱা নাই ডিজিটেল দোকান আছে দোকান আছে 4-5 তুমি দোকান কেইখনৰ পৰা কিবা হেৰি কৰিছে নেকি দোকানীকেইটাই দোকানীকেইটা মোক কমপ্লেইন দিছে নেকি একো কোৱা নাই একো কমপ্লেইন দিয়া নাই একো কোৱাই নাই আজিতো মোক সেইকেইটা মই বেয়া অৱস্থা দেখিছোঁ কোৱাচোন কি মানে বেয়া মানে কি আৰু সেইকেইটা বেয়া কথা পাতি আছে তাৰপিছত আৰু সেইবোৰ বিকাশে খাইছে বিকাশ নিজে মই বিকাশক এই বুলি ভাবা নাছিলো মই বিকাশে আজি তাক দিম মই আজি বিকাশে মই শিখৰ কেপি ফাইবিলাক নাজানো আহা দুইটা ধৰক এই গাঁৱৰ ল'ৰাবিলাক এনেকেই বেয়া হৈ গৈছে আমি সিহঁতক যদি উচিত শিক্ষা নিদিওঁ সিহঁত কি হ'ব তুমি মাতে ধৰিব নালাগে অলপ আমি বুজাব লাগিব ধৰিব লাগিব মই চাইকেল এখন লোৱা সময়তে পঢ়ে গৈছিলা চাইকেল শিখৰ কেপি এইবিলাক বন্ধ কৰিব লাগে আমাৰ সকলোৱে কিমান খোৱা হৈছে আজিকালি শিখৰ কেপি পিল আজিকালি টাউনত থকা হেণ্ডচাম বেছি হ'ল আৰু মডেলিং হৈ গৈছে গম পাইছা নে নাই তোমালোকে ভুল বুজিছা এইটো আজিকালি পৰিকল্পনাই সৰিয়হ মনতে ভাবিছিলোঁ সৰিয়হ পেলাম বুলি সৰিয়হটো অলপ ইমান লগাইছোঁ এইবিলাক এনেকৈ আছোঁ আৰু বিলত তোমাৰ ট্ৰেক্টৰখন কেনেকুৱা ট্ৰেক্টৰখন ঠিকে আছে বুজিছা ট্ৰেক্টৰ মানে ভাড়া চাৰা পোৱা নাই গাঁৱত ট্ৰেক্টৰ কেইখনমান বাঢ়িছে বাৰু একো নাই তুমি বহিবা হাপিলা মই চাইকেল থৈ লওঁ। চাইছোঁ ভাইটি ক'ত আছ আছোঁ এই পিলত আহিছোঁ চকী দুখন উলিয়াই দেচোন চকী দুখন মানে পিয়াহে হ'ব দাদা পিয়াকে বহা বহা ইয়াতে বহিম দিয়া বহিছোঁ দিয়া পাঁচ দিয়া মই অলপ গাত মুখখন তিয়াই আহোঁ যোৱা তিয়াই আহোঁ অলপ হেৰি কৰিছোন পানী খাবনে পানী নাখাওঁ দিয়া আহিছোঁ হ'ব আৰু তোমাক তেতিয়া মই কি অৱস্থা দেখিছিলোঁ কি অৱস্থা দেখিছিল কি অৱস্থা দেখিছিলোঁ তোমাক তোমাৰ খোৱা লাগে নে ডেৰা লাগে খোৱা লাগে নে ডেৰা লাগে কি হয় তেওঁ খোৱা লাগে খুৰা তুমি খুৰা আগত এইবোৰ কি খাইছা চোন একো খোৱা নাছিল একো খোৱা নাছিলা ন বাৰু দাদাক কৈছোঁ দাদা এতিয়া আহিব ৰ'বা মই ভিতৰত আছোঁ যোৱা অকণমান ভালকে পঢ়িবা আকৌ দেই আৰু তুমি তোমাৰ এনে কেনেকুৱা ফিচাৰীত মাছ মানে এবাৰ পানী হ'ল না মাছ উলিয়াই লৈ গ'ল গম পাইছানে পানীটোৱে শেষ কৰি দিছে চবকে মানে এনে কিমানমান মাছ আহিছিল মাছ তোমাৰ আহিছিলোঁ 10,000 মান নহ'লে তুমিতো এবাৰ বহুত লছ হ'ল বুলি ক'ব লাগিব এতিয়া বহা অলপ অঁ বুজিছোঁ আমাৰ ঘৰটো মানুহ কামে কাজে গৈছে পথাৰত গৈছে অঁ ভাইটি অলপ হেৰি কৰিব অঁ ভাইটি এইফালে নালাগে দিয়া সৰিয়হ নাই যেতিয়া হ'ব অলপ বহা তুমি ইমান দিনৰ মূৰত আহিছা সেই আহিয়ে থাকিম ন আকৌ এসপ্তাহটো আছোঁৱেই এতিয়া কথাটো হ'ল অঁ এই পিলতে মোক কি এইবিলাক কি শুনিব পাৰিছো মই এইবিলাক নাই একো নহয় শিখৰ দিনে দিনে বিষ খাই শিখৰ খাই মানে এইবিলাক গাঁৱৰ পৰিৱেশ নষ্ট কৰিছ আৰু কি কৰিছ এইবিলাক তই ডাঙৰ ল'ৰাবিলাকৰ ভিতৰত তই ডাঙৰ আৰু গোটেই অঞ্চলৰ সৰু সৰু পোৱালিবোৰক শিখৰ খাই খুৱাইছ এইবিলাক বেয়া হৈছে আৰু যাতে এইবিলাক নকৰ মই গাঁৱৰ মানুহক শুনিব পাৰিছো আৰু এইবিলাক কি এইবিলাক কি এইবিলাক এনে পুখুৰীত মাছ কিমান এৰিছিলা এবাৰ 10,000 মান এৰিছিলোঁ বুজিছা পানীয়ে চব উটুৱাই লৈ গ'ল গম পাইছানে বানপানী হৈ পেলাই এবাৰ পানীয়ে নহ'লে বহুত লছ কৰিলে তোমাৰ বহুত লছ কৰি দিলে এবাৰ গম পাইছানে বহিছা অঁ বহিছোঁ মই ইমান ডাঙৰ কথা এটা ক'লা ভাল লাগে শুনি ভাল নিজৰ লাগিছে ভাইটি ক'ব ন তোমাৰ ভাই মানে মোৰ ভাই নহয় জানো কিন্তু কি ক'বা আজিকালি পৰিৱেশ বহুত বিনষ্ট হৈ গৈছে এইবিলাকৰ কাৰণে শিখৰ বিৰি বা খেতি গাঁৱতো তুমি জানাই গাঁৱত মই দেখোঁ কিন্তু মই ক'ব নোৱাৰোঁ কাকো তুমি মোক আজি চকু মোকলাই দিলা আৰু বুজাবা অলপ ভালকৈ তাক মাতাচোন মই বুজাইছোঁ মোক মাতিবলৈ আজি বিশেষ মনে যোৱা নাই একো নহয় মাতা তোমাৰ ভাই নহয় জানো?